নমস্কাৰ বন্ধুসকল, গুড মৰ্নিং। কি খবৰ? আৰু মই আজি আছোঁ এতিয়া পথাৰৰ মাজত। ঘৰত নাই, মানে ঘৰতে আছোঁ। এখন মেইন ঘৰ নহয়, এইখন হ'ল পাম ঘৰ। তো পাম ঘৰে পথাৰত আছোঁ। মোৰ লগত আছে নৱ ভাই। চাবলৈ আহি গ'লোঁ খেতি চাবলৈ। এজন পূৰা ধান চাই আছে। এইফালে এয়া পূৰা সিঁচিছে, দেখাই দিছোঁ ৰখিব। তো এয়া পূৰা ধান চান সিঁচিছে, কঠীয়া মানে গজালি মেলিছে। এয়া ওলাইছে অলপ অলপ। তো এয়া হ'ল আমাৰ পথাৰ। তো এতিয়া আমি ৰখি আছোঁ ঔটেঙা জোপা তলত। পথাৰৰ মাজত আছে ঔটেঙা গছ ধুনীয়া। এতিয়া গৈ আছোঁ ঘৰলৈ, ঘৰ মানে পাম ঘৰলৈ। দেখাই আছোঁ পাম ঘৰটো কেনেকুৱা। তো বেলেগ ভিডিঅ' দিব পৰা নাই, লকডাউন ঘৰটোকে দেখাই দিছোঁ। আৰু চব এইবোৰ আমাৰ পথাৰ। তো এয়া বাঁহ, আমাৰ ঘৰলৈ গৈ আছোঁ মই। আবে তো এইটো খাল, যিটো খালত ভেকুলী থাকে আৰু ভেকুলী থাকে। আৰু এইফালে আছে আমাৰ বাৰী। এইবিলাক হ'ল তামোল গছ। এইটো হ'ল আম, পূৰা মজা তাজা আম। তো মই ঘৰত থকা কেঁচা আম ছিঙিছোঁ। কেনেকুৱা হ'ব খাবলৈ, টেঙা হ'ব পাৰে, মিঠা হ'ব পাৰে, নাজানো আৰু ছিঙিছোঁ। আৰু এইখন হ'ল আমাৰ বাৰীৰ খেতি বাতি, য'ত কৰে কিবা কিবি শাক পাচলি। আৰু এইটো হ'ল খেৰ থোৱা ঘৰ, পূৰা লোকেল ব্লগ দেখাই দিছোঁ। তো এইখনেই হ'ল আমাৰ ঘৰ। মই আছোঁ এতিয়া ঘৰৰ আগফালে। এইটো হ'ল আমাৰ ঘৰ, তো পাম ঘৰ। সি আম কাটিছে দেখিছে, আঠা। আমৰ লগত খাব লাগিব এতিয়া জলকীয়া পূৰা। ছিঙি নিলোঁ জলকীয়া, জেতুকা বিহুত লগোৱা হয় যোনটো, চব আছে মানে। আৰু এইফালে এইজোপা सब है মানে हमारे घर में। এইফালে পান গছ। আৰু এতিয়া ছিঙি আছোঁ বিহ জলকীয়া। আমি ছিঙি নিলোঁ এবাৰ। এইটো বিহ জলকীয়া। আৰু নাই দেখা এতিয়ালৈকে, এটা দেখি গ'ল। এইটো দুটা ছিঙি ল'লোঁ বিহ জলকীয়া। আৰু এইফালে দেখিছে এইবিলাক ভাত কেৰেলা গছ। আৰু এইফালে কিবা কিবি নেমু চেমু চব হে আমাৰ ঘৰ মে। এইজোপা কিবা দালি গছ। আজি ব্লগটো পূৰা লোকেল হয়, ঘৰত মানে। আৰু ঘৰ দেখাই দিলোঁ, অইন একো নাই। আৰু বাৰীবিলাক দেখুৱাইছোঁ, ঘৰত কি কি আছে এইটো দেখাইছোঁ। তো বেয়া নাপাব, দেখাই দিলোঁ আপোনালোকক, অলপ শ্বেয়াৰ কৰিলোঁ। আমাৰ ঘৰ মে চব হে, নেমু টেঙা। এইফালে এজোপা গছ অমিতা, জলকীয়া, বগৰী গছ, এয়া পান গছ। এজনে পূৰা কাটি আছে আম, চাওঁ। এয়া জলকীয়া। আৰু এইফালে আছে এজোপা নেমু গছ, নেমু। এইফালে এজোপা কঁঠাল গছ। আৰু তো দেখিছে ইয়াত কল আৰু আহি গছ মৰি গৈছে, বেঙেনা, বিলাহী।
আৰু এইজোপা হ'ল মধুৰিআম। তো এইটো হ'ল বৰটেঙা। এয়া লাগি আছে তাজা তাজা, পকা নাই, এইটো ওচৰতে আছে। তো বন্ধুসকল দেখাই দিলোঁ ঘৰত কি কি আছে কি কি নাই সকলো। পূৰা ঘামি গৈছে এইবিলাক। এইটো আম কাটি দিলে, এতিয়া খাম আমি আম। পূৰা মাৰিছে ই, মই টেষ্ট কৰি চাওঁ। টেঙা জ্বলা, মজা বে, মজা আছে পূৰা। আম খাই থাকোঁতে আম এটা পৰিলে, তো তাজা তাজা আম লৈ আহিলোঁ, এইটো খাম এতিয়া। পকা আমটো হ'লে এইটো নিচিনা বাহিৰৰ ফালৰ পৰা কেঁচা, কিন্তু ভিতৰি পকা আছে, মজা লাগিব খাই। দেখিছেনে সেই আম পোক ভিতৰত, দেখিবলৈ ভাল বাহিৰৰ ফালৰ পৰা, ভিতৰত আছে পোক। এতিয়া ভাল বস্তুবোৰ তেনেকুৱাই মানে, দেখাত ভাল চাই নাযাব, লোকচান খাই যাব। তাজা তাজা জলকীয়া, এতিয়া নৱভাই বহি লৈ ছিঙিছে পূৰা। এইবিলাক লাগি আছে গছত, ইয়া ৰঙা ৰঙা লাগি আছে তলে। এইজোপা চাপতে লাগি আছে অমিতা। তো জলকীয়া চলকীয়া চব নবই লৈ ল'লে, আনি পেলাই এতিয়া যাওঁ ঘৰলৈ। এয়া নব জলকীয়া বান্ধি লৈছে। তো মাংসটো লৈ ল'লোঁ, এতিয়া গৈ আছোঁ ঘৰলৈ। মাংস আনি ভাতটো এতিয়া দি আছোঁ পূৰা দুইটাই। এইফালে ই খাই আছে, দুইটাই খাই আছোঁ পিছফালে, মজা আছে। আৰু ব্লগটো চাই কেনেকুৱা পালে জনাব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব। এইটো খাই লওঁ। বাই বাই, নতুন ব্লগত লগ পাই আছোঁ। বাই বাই।